এতিয়া আৰু আগৰ পিনে যাম আমি মানে ক'ৰবাত বোলে ডলফিন ওলাই সেই ঠাইলৈ লৈ যাই আছে। প্ৰায় 7টা 7:30 জুবিনৰ ঘৰ আহি পালোঁ। একদম চাব লগা চাৰিওফালৰ পৰিৱেশটো। হেই গাইজ স্বাগতম টু বি ব্লগছ। আৰু বৰ্তমান আছোঁ মই এটা এনেকুৱা ঠাইত যিটো ঠাই আজি মই আপোনালোকক নেদেখাওঁ, মানে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ বি ব্লগছ মানে তাত আছে। বি ব্লগছ আজি আহি পালে মোৰ ঘৰত, মানে ঘৰত আহিছে। আৰু এইপিনে তিনিজন আছে, এইপিনে কাৰ্তিক, এইপিনে পাৰ্থ আৰু এইপিনে আমাৰ জিন্তু বিজাল আৰু এইফালে এইটো বম নাজাৰা। আৰু গোটেই ভিডিঅ'টো মানে এখেতে দেখাব, ভ্লগটো এখেতৰ না ধৰক। আৰু এই ৰিজৰ্টখনৰ নাম হৈছে চিল্ক ৰোড স্পা ৰিজৰ্ট। তো এতিয়া সেইপিনে যাম আৰু গোটেই এক্সপ্ল'ৰ কৰিম। এতিয়া কেমেৰা মোৰ হাতত আহিল আৰু খুব ধুনীয়াকৈ আপোনালোকক দেখাব চেষ্টা কৰি যাম। খুব ধুনীয়া ৰিজৰ্ট এখনৰ ভিতৰত আমি বৰ্তমান সোমাই আছোঁ, শুৱালকুছিৰ ওচৰতে। লগত জুবিন ভাই আছে। আহে মানে কেৰেলা যেন ফিলটো পাব, মানে নাৰিকল গছ বহুত আছে। চাৰিওফালে নাৰিকল আৰু অলপ বেলেগ ধৰণৰ গছ আছে, দেখাম আপোনালোকক। গতিকে এটা কেৰেলা ফিল এটাই হ'ব ইয়াত। আৰু সেইফালে আছে ব্ৰহ্মপুত্ৰ নদী। ৰেষ্টুৰেণ্টখনৰ ভিতৰৰে গ'লে পাব সেইফালে ব্ৰহ্মপুত্ৰ নদী আৰু সেইফালে আছে ধুনীয়া ভিউ। কি কয় জুবিন, কেনে আছে সেইফালে? আৰু মানে কেৰেলা গোৱা দুটা মানে ফিল কৰিব পাৰিম ইয়াত। বাহ, একদম চাব লগা চাৰিওফালৰ পৰিৱেশটো। আৰু এইখন ৰিজৰ্টত মই আগতেও আহিছোঁ এদিন, চাইছে চাগে আপোনালোকৰ ভিডিঅ'। একদম মানে খুবেই বেছি ভাল লগা। আজি অলপ মানে শুৱালকুছিৰ জুবিনৰ লগত যিহেতু আহিলোঁ, আজি অলপ বেছিয়ে ভাল লাগছি। গতিকে এইফালে এনেকৈ মানে এইবিলাক ৰুম মানে ভাড়াত ল'ব পাৰি। এইবিলাক যে ৰুম দেখি আছে, এইবিলাক ধুনীয়াকৈ ভাড়াত লৈ ইয়াত মানে ৰাতি থাকিব পাৰে বা দিনটো থাকি যাব পাৰে, মানে ৰেষ্ট কৰিব পাৰে আৰু ইয়াত। আৰু সেইফালে এইখন ৰেষ্টুৰেণ্ট আৰু চাৰিওফালে মানে এনেকৈ নাৰিকলৰ গছ, একদম মানে কেৰেলা এটা ফিল। আৰু যদি তাত বহে এটা গোৱা ফিল এটা পাব আৰু মানে বিচত বহা যেন পাব, কাৰণ সেইফালে ব্ৰহ্মপুত্ৰ নদী। আৰু ইয়াত আহি মানে বহিব পাৰিব। এইফালে ব্ৰহ্মপুত্ৰ নদী আৰু এইফালে ধুনীয়াকৈ মানে বহা ঠাই, ডাইনিং চাইনিং আছে। ইয়াত চেয়াৰ টিয়াৰ লৈ মানে কফি চফি খাই, ঠাণ্ডাৰ দিনত কফি আৰু গৰমৰ দিনত মানে ক'ল্ড ড্ৰিংকছ লৈ মানে একদম ব্ৰহ্মপুত্ৰৰ পাৰত বহি এনেকুৱা এটা ফিল পাব যেন মানে গোৱা বিচত বহি আপুনি মানে কিবা এটা খাই আছে। তো ইয়াত আহক, একদম গোৱাৰ ফিল এটা লওক। আৰু সেইফালে যদি চাৰিওফালে ঘূৰি চাই, একদম কেৰেলা এটা অনুভৱ হ'ব। তো এতিয়া অলপ বেলেগ চাইডে যাম। বহুত ভাল লাগিল আহি পিনে। আৰু এতিয়া এইটো 1 নম্বৰ প্লেচ চালে, আৰু এটা ঠাইত লৈ আছোঁ, এইটো 2 নম্বৰ হ'ব। বলক এতিয়া আমি তালৈকে যাওঁ। কি এইটো নকওঁ, কিন্তু যাই পিনে দেখাম। গতিকে এতিয়া জুবিন ভাইৰ লগত যাম। এটা প্লেচ আমি চালোঁ, এতিয়া জুবিন ভাই এইবাৰ ক'ত লৈ যায়, গতিকে তাত গৈ থাকোঁ, চাই থাকিব একদম শেষলৈ। আৰু এই ঠাইখিনিতে মানে হৈছিল সাহিত্য সভা। সেই সাহিত্য সভা হোৱা ঠাইখিনি পালোঁ আমি বৰ্তমান। এতিয়া আৰু আগৰ পিনে যাম আমি, মানে ক'ৰবাত বোলে ডলফিন ওলাই সেই ঠাইলৈ লৈ যাই আছে। গতিকে সেই ঠাইখিনিত যাম এতিয়া। মানে ডলফিন ওলাই নে নাই এইটো কনফাৰ্ম নহয়, কিন্তু কেতিয়াবা ওলাই, কাৰণ নদী মানে ডলফিনটো থাকিবই না। সেইটোৱে আৰু চাওঁ তথাপি যাই পিনে। আৰু এইবিলাক ঠাইতে সাহিত্য সভা, এইবিলাক ছবি চাম, ৱালবিলাকত সাহিত্য সভা হৈছিল। এইবিলাক ৱালত মানে ধুনীয়াকৈ ছবিবিলাক অংকন কৰাই আছে। ইয়াতে মানে হৈছিল সাহিত্য সভা। ইয়াত যদিও আহিলোঁ মানে ডলফিন দেখা পাওঁ নে নাপাওঁ নাজানো, কিন্তু এই শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ পাৰত আহি যিটো ভিউ দেখিলোঁ, মানে এই গধূলি ইমান ধুনীয়া এটা চাৰিওফালৰ পৰিৱেশ দেখিলোঁ, ইয়াৰ পিছত মানে ডলফিন নেদেখিলেও সিমান এটা আফচোচ নকৰোঁ আজি। আৰু আমি বৰ্তমান মানে শুৱালকুছি ব্ৰহ্মপুত্ৰ বালিচৰত আহিছোঁ। ইয়াত মানে সন্ধিয়াৰ যিটো ছানছেট হয়, সেইটো ভিউটো এনজয় কৰিব ভাইটক লৈছোঁ। তো চাওক, আপোনালোকেও চাওক, একদম ধুনীয়া ঠাই। আৰু ইয়াত ডলফিন ওলাই বুলিও শুনিছিলোঁ, কিন্তু আমাৰ ভাগ্যত চাগে ডলফিন চোৱাটো নাই, কিন্তু খুব বেছি ধুনীয়া। এবাৰ ইয়াৰ পৰা আমাক লৈ যাব এটা বেলেগ ঠাইত। গতিকে যিমানখিনি পাৰোঁ একদিনৰ ভিতৰতে মানে শুৱালকুছিখন চোৱাৰ মানে খুব চেষ্টা কৰিছোঁ। কিন্তু শুৱালকুছিখন বহুত বেছি ডাঙৰ আৰু বহুত বেছি ভাল ঠাই আছে। তো তাৰ ভিতৰত যিখিনি পাৰোঁ আজিয়ে চাব চেষ্টা কৰিম। তো এবাৰ আহিছোঁ আমি ইয়াত বস্ত্ৰ উদ্যানত, শুৱালকুছি বস্ত্ৰ উদ্যান। এতিয়া টিকেট লৈ ভিতৰত সোমাম। তো ইয়াত টিকেট আমি ল'লোঁ ধুনীয়াকৈ, 20 টকা টিকেট। আৰু সোমাই ইয়াত দেখিব মানে একদম মানে মাৰ্বল খেলা স্মৃতি এটা, আৰু মানে সৰু মানে ল'ৰা ছোৱালীবিলাকে যেনেকৈ মাৰ্বল খেলে তেনেকুৱা স্মৃতিত মূৰ্তিবিলাক বনাই থৈছে। আৰু এতিয়া আগফালে যাম। আগফালে মানে চাৰিওফালে কিবা কিবি মূৰ্তি বনাই থৈ দিছে। আৰু জুবিনহঁত এতিয়া মানে আগফালৰ সেই ঘৰটোৰ ভিতৰত সোমাল। ঘৰটোৰ ভিতৰত কি আছে আমিও সোমাই চাম এবাৰ। সেইফালে এইটো ঘৰত সোমাম। তো এইটো ঘৰৰ ভিতৰত যাম এবাৰ।
আৰু ইয়াত মানে একদম পলুৰ জীৱন চক্ৰ ইয়াত মানে একদম ধুনীয়াকৈ বনাই থৈছে। এৰিলাট, মুগালাট, সূতা, মুগা পলু প্ৰতিপালন, মুগা সঁচ মানে ধুনীয়াকৈ ইয়াত মানে গোটেইখিনি বনাই থৈ দিছে। পলু গছ আৰু এইফালে এনেকৈ একদম মানে অৰিজিনেল যেন লাগে, মানে একদম মানে পুতলা যে এনেকৈ বনাইছে তেনেকুৱা ফিল নহয়, একদম অৰিজিনেলকৈ বহি থকা যেন পায়। মানে ইমান ধুনীয়াকৈ বনাইছে আৰু মানে ধান বানি থকা, ঢেঁকী দি থকা মানে তেনেকৈ বনাইছে, একদম অৰিজিনেল যেন লাগে। আৰু আপোনালোকে এই কাপোৰবিলাক যে দেখিছে এইবিলাক একচুৱেলি মুগা হয়, আৰু মুগা হৈছে এই পৃথিৱীৰ আটাইতকৈ দামী চিল্ক, দ্য মষ্ট এক্সপেঞ্চিভ চিল্ক ইন দ্য ৱৰ্ল্ড। মুগা, এইবিলাক মুগা আৰু বিভিন্ন মুগাৰ কাপোৰ আছে। আৰু মুগাটো মানে যিমান পূৰণ হ'ব তোমাৰ সিমানে মানে চিকটো আহি থাকে। সেইটো মুগাৰ এটা হ'ল সেই গুণ, মানে যিমান পিন্ধিবা। পাটৰ দাম কম, মুগাৰ দামটো বেছি, বহুতেই বেছি, মানে সোণৰ লগত তুলনা কৰা হয় মুগাটো। মানে শুৱালকুছিত মুগা মেইন নহয়, পাট মুগা মেইন। এটা মানুহে কোনি আমাক দেখাৱাত মেইন, আজি মানে আমাক ঘৰুৱা ফুৰোৱাত দেখাৱাত মেইন। আৰু এইফালে এটা কুকুৰ শুই আছে আৰু এটা কুকুৰ বহি আছে। এইফালে আইতা দুজনীয়ে মানে তামোল খুন্দি আছে আৰু তামোল খাই হাঁহি আছে। এইফালে এটা গৰু বহি আছে, আন এটা গৰুই ঘাঁহ খাই আছে। আৰু এইফালে সৰু ল'ৰা ছোৱালীবিলাকে খেলা খুব ধুনীয়া মানে। আৰু এইফালে জিন্তু ভাইৰে খেলা। তো ইয়াৰ পৰা আমি এতিয়া ওলালোঁ জুবিন ভাইৰ ঘৰত যাম এবাৰ। তো এনেকৈ আমি ৰাতি প্ৰায় 7টা 7:30 জুবিনৰ ঘৰ আহি পালোঁ। এইটোৱে মানে জুবিনৰ ঘৰ। আৰু এইখন জুবিন ভাইৰ BMW, এইখনেৰে মানে ভিডিঅ' বনোৱা প্ৰথম আৰম্ভ কৰিছিল। আৰু এইফালে বাৰী মানে ইহঁতৰ এইটো নতুন ঘৰ বনাই আছে খুব ধুনীয়াকৈ। আৰু ইয়াতে খুব ধুনীয়াকৈ আমি বহি লৈ একদম মজাকৈ মানে চাহ পানীখিনি খাই ল'লোঁ। আৰু এতিয়া আমাৰ ঘৰটো চালে চাগে আপোনালোকে ভাঙা চিঙা ঘৰটো। তো এতিয়া যাব যিটোটা ঘৰতে যাব, ইয়াৰ পৰা বেছি দূৰ নহয়, 20-25 কিলোমিটাৰমান হয়। আৰু একদিন আহিব ভালকৈ গোটেই শুৱালকুছিখন আপোনালোকক দেখুৱাব। এতিয়া এইফালে বাই বাই দি আছে। অঁ ভাই আহিবা একদিন ভাত খোৱাকৈ। যা এতিয়া বাই বাই, ভাই যাবি, লগ পাম আৰু নেক্সট যা। অঁ যিটো যা যাবা, লগ পাম, যা, লগ পাই ভাল লাগিল। যা।